নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা ব্লগলৈ। তো এতিয়া সময় আছে আপোনাৰ 10:30 আৰু মই জাষ্ট মানে ফ্ৰেছ হৈ আহিছোহে, দেৰিকে উঠিলো। তাৰপিছত আৰু এতিয়া ঘৰততো কোনো নাই, মা পাপা ভাইটি বেটি সকলোবোৰ মানে মাহঁত স্কুল গ'ল বাৰু, ভাইটি কেনি গ'ল নাজানো। তো এতিয়া মই ফ্ৰেছ হৈ আহিছো, তো কিবা এটা খাই ল'ব লাগিব এতিয়া। আৰু বন্ধু বান্ধৱীসকল, আজি মানে আপোনাৰ লগৰ কেইজন আহি আছে আমাৰ ঘৰত। ভোজ এটা খাওঁ বুলি কৈছে। আজি ভোজ মানে আৰু কি আৰু, এই লগৰজনে কৈছে আজি বোলে চিকেন এটা দিবহি তাৰ ফালৰ পৰা, মানসে দিম বুলি কৈছে। তো সি মানে চিকেনটো তাৰ ফালৰ পৰা কমপ্লিটলি ফ্ৰীকে দিব। তাৰপিছত সৰ্বানন্দ আৰু মই বাকীবোৰ মানে মেনেজ কৰিব লাগিব। তাৰপিছত আমি মানে মিলি পিনে আজি কি কয় ভোজ এটা খাম। মানে আমাৰ ঘৰত নাখাওঁ, পথাৰৰ ফালে খাওঁগে নেকি। মানে এইটো অলপ বেলেগ ষ্টাইলত বনাম বুলি কৈছো। মানে এতিয়া নকওঁ কেনেকৈ বনাম কি কৰিম। তো লগৰ কেইজন আহি আছে পিছবেলা, তো চাই থাকিব ভিডিঅ'টো আগলৈ, অলপ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো, স্কিপ নকৰিব ভিডিঅ'টো। তো বন্ধু বান্ধৱীসকল এইফালে চাওক, ৰাতিপুৱা মায়ে দালিৰ লগত এইফালে আপোনাৰ কি কয় এইটো ভোল, আৰু এইফালে আলুৰ লগত এইফালে দাংবডি আৰু কি কয় ভেন্দি বনাই থৈ গৈছিলে। তো তাকে খাই লওঁ এতিয়া। ৰাতিপুৱা চব্জি মানে এইখিনিয়ে আছিলে। তো বহুত জোৰে ভোক লাগিছে, তো ভাতটো খাই লওঁ। তো বন্ধু বান্ধৱীসকল অথনি কোৱা মতে লগৰ কেইজন পালেহি। এফালে সৰ্বানন্দ আৰু মানস, আৰু এইফালে সৰ্বানন্দ ককাইক দাদা মানে সৰ্বানন্দ যদুমণি। তো ইহঁত আহি গ'ল। এতিয়া আমি যাম পথাৰলৈ। তো মই ইয়াত ভাত আৰু দাইলটো ৰেডি কৰি আছো। তো পথাৰত গৈ মেলি আমি এতিয়া চাংঘৰত সোমাওনে ক'ত কৰোঁ মানে হেৰিটো চিকেনটো ক'ত বনাওঁ এইটো চাই লওঁ। তো এইফালে মানসে চিকেনটো লৈ আনিছে। কিমান কেজি চিকেন আনিলি? জুখি আনিছ নাই? জুখি নানিলি? কালি 1.5 কেজি দিম বুলি কৈ আছিলে নহয়, 1.5 কেজি নাই দিয়া যে। 1.5 কেজি হয় নাই চিকেনটো? 0.5 কেজি মান আছে নেকি? তো চিকেন যিয়ে নহওক বাৰু, চিকেনটো তাত বনোৱা হ'বগে। তো চাই থাকক ভিডিঅ'টো আগলৈ। তুমি কি খাবাচোন এতিয়া? কি কিচেন? ভালকে কৈ দিয়া। মানস তাই আনিছিলে। কি আনিছিলি কৈ দেচোন? কি কিচেন আনিছিলি কৈ দেচোন? চিকেনহে হয়, এইটো কিচেন নেকি এইটো? তো বন্ধু বান্ধৱীসকল এইফালে চিকেনটো চব এইফালে চব পুৰা হেৰি কৰি লৈ আনিছে। তাৰপৰা এইফালে মছলা চছলা ৰেডি কৰি থোৱা আছে আৰু। তো এইটো এতিয়া কুকাৰত দিয়া হ'ব। কুকাৰ দি মেলি বনোৱা হ'ব, চিটি টিটি মাৰি পিনে। আৰু বেটিয়ে বাৰে বাৰে কিচেন লাগে বোলে। লাগে কিচেন নহয়, আচলতে চিকেন হয় এইটো, নাই ফুটা তাৰ। তো কিচেন লাগে কৈ আছে। তো তাক অকণমান দি দিব লাগিব খাবলৈ। তো মানসে বনাবি নেকি এতিয়া? তো চিকেনৰ ৰেচিপিটো বনাব এতিয়া। তো কেনেকৈ বনাই চাওঁ আহক। এতিয়া মছলাখিনি মিলাই লওঁ। এইটো মাজত ফালিব লাগিছিল। যাব কুকাৰত নবনাবি জানো? এইটো পেটটো ফালি দিব লাগিছিল। কুকাৰত সিজালে মানে কেনেকুৱাকৈ সিজিব চাবি। সঁচাকৈ এইটো ফালি দিব লাগিছিল গম পাইছা নাই? এইটো চাবি নাই, একো নহয়। মই আগতে এনেকৈ কুকাৰত বনাইছোঁ। কুকাৰটো ক'ত? তো বন্ধু বান্ধৱীসকল এইফালে চাওক, লগৰজনে পুৰা মছলা চছলা সানি পুৰা ৰেডি কৰি দিলে। এইখিনি থাকি গ'ল যে, এইখিনি কিহত দিবি? এইখিনিতো তেল দিনতে দিবি। এইফালে কুকাৰ পাতি থৈছে পুৰা। কুকাৰটো ধুই দিলোঁ বাৰু। এইফালে পানী চানী লাগি আছে। তো শুকোৱাৰ পিছত তেলটো দিয়া হ'ব। তাৰপিছত এইটো কেনেকৈ বনাইছে। তো
ঐ পিয়াজ জ্বলি আছে কেলে বে হেৰি অকণমান এইফালে এতিয়া চিকেন দিছোঁ দি দে আৰু ইয়াত থকা মছলাখিনিও দি দিম এতিয়া ধুনীয়া তো বন্ধুসকল এফালে চাওক আমাৰ চিকেনটো ৰেডি হৈ গ'ল এফালে লগৰজনে খুলি দিছে এইটো পুৰা ধোঁৱা ওলাইছে এইটো ভাপটো ওলাই আছে গৰম হৈ আছে পুৰা ৰঙা গ্ৰেভিটো তো এইটো এতিয়া পথাৰত চাংঘৰলৈ নিয়া হ'ব তাত গৈ আমি খামগৈ এতিয়া চুইনো তো বন্ধুসকল এফালে বেটি উঠনি বা চিকেন লেগ পিচ লাগে কৈ আছিলে তো তাকে দি দিলোঁ এটা জ্বলা হয় দেই চুনো জ্বলা হয় কি পানী খাই ল'বা গৰম গৰম দেই এয়া গৰম হয় কেনেকুৱা লাগিছে ভাল লাগিছে কোৱা ডাঙৰকৈ এপিচ দি দিছিলোঁ খাই লোৱা তো বন্ধুসকল পাই গ'লোহি চাংঘৰ তো এইফালে চাওক আমাৰ চাংঘৰটো এইটোতে খাম এতিয়া এইফালে চাওক পৰিৱেশটো চাওক আপোনালোকে এনেকৈ আছে মানে এইটো চাওক এইফালে লগৰ কেইজন আগতে আহি ৰখি আছে তো ইয়াতে খাম এতিয়া আমি এইফালে লগৰ যদি মাংসটো ছাৰ্ভ কৰি আছে তো আমি এতিয়া ভাতটো খোৱাটো আপোনালোকক দেখাব নোৱাৰিম কাৰণ যিহেতু এতিয়া লাইটৰ মানে ব্যৱস্থাটো একেবাৰে কম তো এতিয়া আন্ধাৰে হ'বলৈ হ'লগৈ আৰু বতৰো বেয়া একেবাৰে বৰষুণ চৰষুণ দি আছে আজি বেলেগকৈ অলপ খাম বুলি ভাবিছিলোঁ কিন্তু মানে বতৰটোৰ কাৰণে ঘৰতে বনাবলগীয়া হ'ল তো ইয়াত বনাম বুলি ভাবিছিলোঁ মানে তো কিন্তু এতিয়া ঘৰত বনাই আহিলোঁ যিহেতু ইয়াত এনেকৈ খাব লাগিব আৰু এতিয়া চব ভাঙি দিয়ে সৰু সৰু পিচ কৰি দে তাৰপিছত তেতিয়া খাবলৈ ভাল হ'ব মানে কটাৰী বন্ধুসকল কটাৰী ব্যৱস্থা নাই মানে আমাৰ ওচৰত এতিয়া লগৰজনে হাতে এতিয়া ভাঙি আছে জকাটো সেইটো পেলাই দিওঁ সেইটো কুকুৰজনীক দিব লাগিব চেমি দিব জকাটো এক্সট্ৰাকে ওলাই গ'ল এইফালে মাংসখিনি পুৰা ধুনীয়াকৈ এক্সট্ৰাকে ওলাই গ'ল আৰু এইখিনি চব পুৰা কাৰীখিনি পুৰা তেলে বিৰিঙি আছে পুৰা কাৰীখিনি তোৰ কাৰণে এইটো এইফালে চেমি ৰখি আছে দেই চেমি তোৰ কাৰণে এতিয়া হাড়ডোখৰ পাই গ'লো ৰ ইয়াক দি দে চমান এতিয়া হাড়ডোখৰ দে নহয় সেই বাহিৰত পেলাই দিম এতিয়া সি নাহে আৰু এতিয়া ল বাহিৰত যা তই সেইফালে যাগে যা খাগে যা চেমি খা বন্ধু বান্ধৱীসকল চাংঘৰৰ পৰা আহি গ'লো আমি খাই বৈ তো তাত মানে খোৱা বোৱাবোৰ ভিডিঅ' নকৰিলোঁ আৰু ৰাতি হৈ গ'ল তো সেইকাৰণে ভিডিঅ' কৰা নহ'ল যিহেতু মোৰ কোৱালিটিও বেয়া মোবাইলৰ মানে কেমেৰাত মানে ইমান ধৰা পৰা নাযায় ৰাতি কোৱালিটি একদম বেয়া উঠে তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ খোৱা ভিডিঅ'টো তো এইফালে এতিয়া লগৰখিনি বহি আছে তো ইহঁতে এতিয়া যাবগৈ ঘৰলৈ তো ইহঁতক এতিয়া বিদায় দি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক বন্ধু বান্ধৱীসকল এইফালে লগৰখিনি যাব লৈছে তো লগ পাম দেই আকৌ হে আকৌ আহিবি কেতিয়াবা দেই অঁ ঠিক আছে মানুহ ক'ত গ'ল হ'ব দে যাবি তেন্তে অঁ তো বন্ধু বান্ধৱীসকল এতিয়া সময় হৈছে আপোনাৰ 10:30 আৰু মোৰ লগৰ কেইজন যোৱা আপোনাৰ প্ৰায় 2 ঘণ্টামানেই হ'ল তো মানে আজিৰ ভিডিঅ'টো আমি যেনেকৈ মানে এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা নহ'ল মানে তো কি কয় বতৰটো আজি আচলতে বেয়া কৰি দিলে গোটেই দিনটো বৰষুণ দি দিলে আগবেলাটো ভালে আছিলে বাৰু তো পিছবেলাখিনি টাইমলৈকে মানে পুৰা বাম্পাৰ বৰষুণ দি দিলে সেইটো কাৰণে মানে আমি যেনেকৈ কৰিম বুলি ভাবিছিলোঁ মানে কৰিম মানে কি আৰু যেনেকৈ কৰি মেলি খাম বুলি ভাবিছিলোঁ তেনেকৈ কৰা নহ'ল তো সেইটো কাৰণে আৰু বেয়া লাগিলে আৰু ভিডিঅ'টো বৰ এটা হেৰি কৰিব নাপাৰিলোঁ ইণ্টাৰেষ্টিং নহ'ল আজি ভিডিঅ'টো তো যেনেকৈ কৈছিলোঁ তেনেকুৱা নহ'ল তো সেয়াই আৰু আমি ইয়াতে বনাই মেলি লৈ গ'লোঁ নহ'লে তাত বনাই খোৱা হ'ল হ'লে আজি যদি বতৰটো ভাল থকা হ'লে তো সেইটোৱে আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো পাৰিলে শ্বেয়াৰো কৰি দিব তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ তো লগ পাওঁ আপোনালোকক আৰু এজন নতুন লগত বাই বাই